উদ্যোগতে আমি ইতিমধ্যে অসমৰ বিভিন্ন জিলাত ভাৰত মাতা পূজন অনুষ্ঠান আৰু গুৰু পূজন অনুষ্ঠান আমি উদযাপন কৰিছোঁ আৰু বন্দে মাতৰম প্ৰতিযোগিতাও বিভিন্ন জিলাত অলৰেডি উদযাপন হৈছে আৰু সেই বন্দে মাতৰম প্ৰতিযোগিতাসমূহত যিসকলে প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ পাইছে তেখেতসকল আকৌ কেন্দ্ৰীয়ভাৱে যি আমাৰ এই আজিৰ অনুষ্ঠান উদযাপিত হৈছে সেই উদযাপনত প্ৰতিযোগিতাত ভাগ ল'বৰ কাৰণে তেখেতসকলে আহিছে আৰু লগতে আমাৰ ইয়াৰ যিখিনি প্ৰতিযোগী ইয়াত আহিছে আজি যোগদান কৰিছে তেখেতসকলে ভাৰত মাতা পূজনীৰ কাৰ্যসূচীৰ জৰিয়তে ভাৰতৰ যি পুৰাতাত্ত্বিক যি সভ্যতা সংস্কৃতি আৰু যি আমাৰ ধৰ্মীয় ব্যৱস্থা সেই ব্যৱস্থাৰ প্ৰতি সেই গুৰুকুলৰ প্ৰতি সেই ভাৰতবৰ্ষৰ সেই সংস্কৃতিৰ প্ৰতি যি আমাৰ এক সনাতন সংস্কৃতিৰ প্ৰতি যি এক ভাৱধাৰা তেখেতসকলে লৈ যাব এই লৈ যোৱা ভাৱধাৰাটো অনাদি অনন্ত কাললৈ তেখেতসকলে নিজৰ সকলোকে বিলাবৰ কাৰণে এক প্ৰচেষ্টা অব্যাহত ৰাখিব বহুত সময় নকওঁ মই আমাৰ মাননীয় বিচাৰক মণ্ডলী আজি ইয়াতে আছে আমি তেখেতসকলক আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ বহুমূলীয়া সময়খিনি যে আমাক দিছে তাৰ কাৰণে আমি চিৰকৃতজ্ঞ হৈ ৰৈছোঁ আপোনালোকৰ ওচৰত মন্মথ দা আছে আমাৰ মঞ্চত আমি সকলোকে আমাৰ ফালৰ পৰা আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই প্ৰতিযোগিতা বন্দে মাতৰম গীতৰ যি নৃত্য প্ৰতিযোগিতা এই উন্মোচন কৰা বুলি মই আজি ঘোষণা কৰিছোঁ ধন্যবাদ